এভৰিৱান গুড আফটাৰনুন কেইটা বাজিছে এতিয়া 1:30 বাজি গ'ল জানেনে 2টা বাজিব হৈছে সেইটো কাৰণে গুড আফটাৰনুন এই অলপ আগত গা চা ধুই আহিছোঁ মই ৰাতিপুৱাৰ পৰা মানে কাম কৰি কাম মানে সেয়াই ঘৰ সৰা ঘৰ মোচা অলপ চাফাই তাফাই আজি যিহেতু দিৱালী সকলোকে হেপ্পী দিৱালী সকলো ভালে যাওক দিৱালীটো তো সেয়াই কামনা কৰিছোঁ তাৰপিছতে এয়া অলপ ৰচোন চাফা তাফা কৰিছোঁ কৰিলোঁ বাৰু ৰেডি হৈ গ'ল তাৰপিছত ভাইটি আহিছে অলপ পিছত দেখাম বাৰু ভাইটি আৰু পাপাই মানে লাইট লগাই আছে আৰু তাৰপিছতে মই ভাত পানী খোৱাই নাই ধুনীয়াকৈ মূৰটো ধুই আহিছোঁ পূৰা আজি যিহেতু কালী পূজাও হয় তো সেইটো কাৰণে মূৰ চুৰ ধুই আহিছোঁ ধুনীয়াকৈ ঘৰ চৰ চাফা কৰি তাৰপিছত 3টা বা 4টামান বজাৰ পৰা মই ষ্টাৰ্ট কৰিম আৰু মানে ৰংগলী বনোৱা বা কিবা ঘৰটো অকণমান ডেক'ৰেশ্যন কৰা আৰু লাইট চাইট এইটো আৰু মালা চালা সজোৱা সেইখিনি মই দেখাই থাকিম বাৰু আপোনালোকক লৈ আনগে এনেই হেৰি কৰা লাভ নাই ন আমাৰ এনেকৈ দেৱালী চেলিব্ৰেশ্যন কৰা হৈছে আৰু এই ধুনীয়াকৈ এণ্ট্ৰেঞ্চত মালা এডাল লগাই লৈছোঁ এইটো আমাৰ ইয়াতে কিনিবলৈ পায় 50 ৰুপিজকৈ লয় আৰু এইটো চাওকচোন ৰেডিমেড ৰংগলী যিহেতু মই ৰংগলী অঁকাত একদম বেয়া সেইটো কাৰণে মই এনেকৈ কিনি আনিছোঁ আৰু তাৰপিছত ইয়াৰ কেণ্ডেল চেণ্ডেল আছে আৰু লাইট চাইট এইখিনিয়ে বস্তু আনিছোঁ তাৰপিছতে এইটো মই কেনেকৈ বনাই আপোনালোকক দেখাই আছোঁ এইটো ধুনীয়াকৈ ইয়াত মাটিত মানে বা পকাত য'তেই লয় আৰু এনেকৈ হেৰি কৰি ল'ব থৈ ল'ব তাৰপিছতে এইটো মই ৰংগলী পেকেট আনিছিলোঁ তাৰপিছতে ৰংগলীখিনি চাহপাতৰ এইখিনি যে যিটো চেকনি আছে তাত ধুনীয়াকৈ লৈ পেলাই এনেকৈ অকণমান চালি দিব তাৰপিছতে এনেকৈ অকণমান জোৰকৈ মানে হেঁচি দিয়াৰ পিছত আমাৰ এইটো এটা টেক্সচাৰ আহিছে ইমান বেছি ধুনীয়া লাগিছে চাওকচোন কেইটামান কিন্তু মই অকল বেকা বেকি হ'ল দেই বাহিৰত মই এইটো কৰি দিছোঁ কালাৰ অৰেঞ্জ কালাৰ মানে মিক্স কৰি দিলোঁ গোটেইকেইটা কালাৰ তো মানে বহুত বেছি সুবিধা মানে যিসকলে মানে ৰংগলী অঁকাত মোৰ নিচিনাকৈ বহুত বেছি বেয়া আৰু গধূলি হোৱাত ধুনীয়াকৈ লাইটখিনি জ্বলাই দিছোঁ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই আমাৰ বহুত বেছি লাইটিং কৰা নাই যিহেতু বতৰটো অকণমান বেয়া কৰি আহিছিলে দিনৰ ভাগত তাৰপিছতে এয়া সোমাওঁতে ধুনীয়াকৈ মই মালাডাল লগাই লৈছোঁ তাৰপিছত ইয়াৰ ৰংগলী ধুনীয়াকৈ মানে ডেক'ৰেশ্যনটো কৰিলে ভাল লাগে আৰু তাৰপিছত মই এইটো আমাৰ লিভিং ৰুমত যিটো ড্ৰয়িং ৰুম কয় তাতো মই আঁকিছিলোঁ ইয়াৰ ৰংগলী চাংগলী আঁকি পূৰা ৰেডি ধুনীয়াকৈ চাকি তাকি জ্বলোৱা নাই আৰু এতিয়া ধুনীয়াকৈ অলপ ওলাই লওঁ মই একচুৱেলি ৰিলছ এটা বনাই আছিলোঁ তো আধা হৈছে তাৰ পিছৰখিনি লগাবলৈ আছে এতিয়া ধুনীয়াকৈ ওলাই মেলি লওঁ বহুত বেছি চিম্পলত বনাইছোঁ আৰু বাকীখিনি দেখাই দি সাজি কাচি একদম কালী পূজালে বুলি আজি যিহেতু কালী পূজা কেনেকুৱা লাগিছে মোক ৰ'ব মই পোহৰলৈ যাওঁ হা পোহৰ অকণো দেখা নাই কেনেকুৱা লাগিছে একচুৱেলি মই ৰীল এটা বনাই আছিলোঁ সেইকাৰণে মানে একদম মেকআপ চেকআপ কৰি ওলাইছোঁ এনেইতো মই ইমান একদম হেভি মেকআপ নকৰোঁ মেকআপ মানে সেয়া আৰু অলপ মাস্কাৰা অলপ লগাইছোঁ আৰু এজ ইউজুৱেল যি লগাব লাগে ক্ৰীম চিম সেইখিনিয়ে খালিহে অলপ আইশ্বেডো অকণ লগাইছিলোঁ একদম নিউড ধৰিব পাৰিছে নে বাৰু সাজি আছে এইটো ড্ৰেছ আপোনালোকে দেখিছেই পূজাত তো কালী পূজালৈ বুলি ৰেডি অলপ দেৰিকৈ যাম চাকি তাকি আমি জ্বলোৱাই নাই জ্বলামহে অলপ পিছত দেখাই দিছোঁ আৰু ঘৰখন আমাক দেখুৱালোঁ আপোনালোকক ফটো তুলি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এয়া আমাৰ পিছফালৰ ঘৰটো পিছফালৰ ধুনীয়াকৈ অকণমান চাকি তাকি লগাই দিছোঁ আৰু লাইট চাইট লগাই দিছোঁ এই পিছফালে ইমান লাইটিং কৰা নাই কিন্তু দেই আমি এতিয়া যাবলৈ লৈছোঁ কালী পূজা আৰু চব নাই মোৰ অলপ বেছি বগা বগা লাগিছে নে মেকআপটো বেছি হৈ গ'ল নে কি নাজানো আৰু ৰিলচৰ কাৰণে অলপ কৰিছিলোঁ বাকী এতিয়া ইমান মোহাৰিছোঁ নাযাইছে নহয় মেকআপ স্প্ৰেটো মাৰি দিয়াৰ পিছত মানে কোনো পচিবলেই নাই আৰু মানে এতিয়া আমি যাওঁ আমাৰ ঘৰৰ ওচৰতে থকা মানে কালী পূজালৈ প্ৰত্যেক বছৰে পাতে মই বা আৰু মা যাম জেঠাই নাযায় তাৰপিছতে পাপা ঘৰখীয়া কাৰণ গোটেই ঘৰটো হেৰি কৰি দিলে মানে চব গুচি গ'লে অলপ বেয়া হয় ন কথাটো তাৰপিছতে মোৰ বেটেৰীটো ফুল হৈছে 1 ছেকেণ্ড হা নগৈ লৈছোঁ তাৰপিছতে ভাইটি গৈছে অকণমান তাৰ লগৰ ল'ৰাৰ ঘৰলৈ ওলাই মেলি সেয়াই কিনো কৰিছে চাই মাৰি থৈ যাওঁ দৰ্জাখন কি হ'ল হা শুই আছে
মই এখন মাৰি দিছোঁ পূজালে বুলি আপোনালোক আহিব পূজাৰ শুভেচ্ছা জনালোঁ দেই লগত ভাগিনজনী আমাৰ কি কৰিছ কি কৰিছ বহি আছে আৰু এটা 8 বাজি ভালকৈ ফটো মাৰিব পৰা নাই দেই নালাগে কেনে বেকা বেকি চলাইছে মানুহবোৰ এয়া হৈছে আমাৰ কালী মা দেৱী ইমান বেছি ধুনীয়া লাগিছে আপোনালোকো যদি যোৰহাটীয়ান হয় মানে যোৰহাটৰ আশে পাশে আছে তেতিয়াহ'লে অহা বছৰলৈ প্লিজ আহিব এইবাৰ যিহেতু গ'লেই আৰু পূজা তো সেয়াই মানুহৰ সমাগম বহুত বেছি হৈছে এইবাৰ এতিয়া হৈছে আমাৰ খোৱাৰ পৰ্ব খিচিৰি খুৱাইছিলে চব্জি খুৱাইছিলে পায়সো আছিলে তাৰপিছতে এয়া আমি ধুনীয়াকৈ বাহঁতৰ লগত আকৌ অকণমান ওলাই আহিলোঁ ষ্টেচন পূজালে বুলি মাহঁতক ড্ৰপ কৰিলোঁ ঘৰতে তাৰপিছতে আমি অকণমান গোটেইখিনিয়ে ফুৰিলোঁ আৰু ধুনীয়াকৈ এয়া হৈছে ট্ৰাক ষ্টেণ্ডৰ ফালে আমি গৈছোঁ ইমান বেছি ধুনীয়া কৰিছে এওঁলোকে সদায় মানে ভাল কৰে দেই কাৰণ মানে কি হয় আমাৰ এইটো গলিত মানে মাৰোৱাৰীসকল থাকে তো মানে বহুত ডাঙৰ একদম ডেক'ৰেশ্যন কৰে আৰু ৰাস্তা পদূলিবোৰ মানে অলপ লেতেৰা কৰিছে বা লেতেৰা হয় আৰু তথাপিও উপায় নাই কিন্তু ফেষ্টিভেল মানে কি হয় আৰু বছৰেকত এবাৰে আহে যিহেতু তো সেনেকৈ এওঁলোকে মানে বহুত ধুনীয়াকৈ এনজয় কৰে আৰু তাৰপিছতে গৰালিটো বহুত বেছি ধুনীয়া হৈছে দেই আপোনালোকে চাই থাকিব আগলৈ ভিডিঅ'টো যদি এয়া লাইটবিলাক লগাইছে কিমান ধুনীয়া লাগিছে চাওকচোন খালি সেয়া ধোঁৱা চোৱা ওলাইছে আৰু এয়া ফাইনেলি আমি ষ্টেচন পূজালে বুলি আহিছিলোঁ তেওঁলোকৰ থিমটো একদম শিৱ বাবাৰ ওপৰত মানে বনাইছে ইমান ধুনীয়া লাগিছে চাওকচোন একদম মানে প্ৰত্যেক বছৰে সিহঁতৰ ডেক'ৰেশ্যনটো বহুত বেছি ধুনীয়া হয় তাৰপিছতে এয়া মানুহ কিন্তু অলম'ষ্ট কমিছেগৈ আমি বহুত দেৰিকৈ আহিছোঁ 10টা 10:30 মানত আমি পাইছোঁগৈহে তাত যিহেতু আমাৰ ঘৰৰ ওচৰতে থকা কালী পূজা আপোনালোকক যিহেতু দেখাইছিলোঁৱে তাত এণ্ট্ৰেঞ্চটো ইমান ধুনীয়া লাগিছে আহি ঘৰ পাইছোঁহি বহুত ফুৰিলোঁ আমি ষ্টেচনলৈ গৈছিলোঁ ষ্টেচনত বহুত বেছি ধুনীয়া কৰিছে ইনফেক্ট প্ৰত্যেক বছৰে মানে ভাল কৰি তাৰপিছত ঠাকুৰবাৰীৰ ফালে একপাক এনেই ঘূৰি আহিলোঁ বহুত ভাল লাগিলে খিচিৰি চিচিৰি খাই বৈ আহিছোঁ এতিয়া ভাগৰ লাগিছে ভিডিঅ'টো এডিট কৰিবলৈও আছে কাইলৈ আপলোড দিম চাগে দেই চ' সেয়া ভাবিছোঁ মানে ব্লগটো এইখিনিতে সামৰণি মাৰি দিওঁ আৰু যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বহুত বেছি ভাগৰ লাগিছে আজিলৈ আহিছোঁ বাই